Hello everyone. Happy Diwali. Rodot sakuto khuliba pa hua nai. Hello everyone. Welcome back to Diwali video. Diwali decoration video. Diwali video. আৰু আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে বুলি আৰু প্ৰথমতে আপোনালোক সকলোলৈকে দিৱালীৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালো আশা কৰিছো চাকিৰ পোহৰত আপোনালোকৰ জীৱনৰ পৰা সকলোখিনি বিপদ আপদ আঁতৰি যায় আপোনালোকৰ জীৱনবোৰ সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে আৰু আমিও আজি দিৱালীৰ কিবা কিবি প্ৰিপাৰেচনছ কৰি আছো ডেকোৰেশনছ কৰিবৰ কাৰণে লাগি আছিলো কালিৰে পৰা কিবা কিবি পাহিৰ মোৰ ক্ৰাফটিং চলি আছিল আৰু তাকে যিমানখিনি কি ৰেডি কৰি থৈছিলো আজি হেবোৰ লগাম আৰু অকমান নিজৰ ঘৰটো মানে দিৱালীৰ কাৰণে ডেকোৰেশন কৰিম বুলি ভাবি আছো তেন্তে আহক আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু সকলোৰে দিৱালীৰ দিনকিটা সুখে মংগলে পাৰ হৈ যাওক তাৰে কামনা কৰিলো তেন্তে আহক আৰম্ভ কৰো আজিৰ ভিডিও আমাৰ দিৱালী ক্ৰাফট চলি আছে এটো বনালো আগফালে লগাবৰ কাৰণে দুৱাৰত এখিনি প্ৰথমতে এনেকে সাৰ্কেল কৰিলো তাৰ পিছত এনেকে চাকি বনালো তাতে লগালো পাহিও মোক কৰি আছে হেল্প কাটা মেলাত আঠা লগোৱাত হেৰি লগোৱাত এখিনি চাকি ৰেডি কৰি থৈছো এফালে বনাই গৈ আছো এফালে কাগজ ঢেৰ কটা কাগজ ওলাইছে দেখাইছো এয়া পাহিয়ে বনাইছে এটা লেন্টাৰ্ন এখিনি কাগজৰ কাটি কাটি তাই নিজে বনালে এখিনি কাৰো হেল্প নলোৱাকে এখিনি লগাম আমি ফ্ৰন্টৰ এনেকৈ কাগজৰ ফেন আৰু তাতে এনেকুৱা চাকি ডিজাইন কৰি ৰেডি কৰি থৈছো এইকিটা এইখিনি গাল মান এনেকুৱা কিছুমান ডিজাইন বনাই থৈ দিছো আমি এখিনি এনেকে তিনটা কালাৰৰ স্কোয়াৰছ কাটি আঠা লগাই ৰেডি কৰি থৈছো এনেকৈ এখিনিও আমি ইউজ কৰিম গতে ঘৰটোত আৰু ইয়াতে কিছুমান আছে চাকি এখিনি চাকি বনাই ৰেডি কৰি থৈছো আমি ব্লু আৰু ইয়েলো কালাৰৰ এনেকৈ এখিনিও ইউজ কৰিম আগফালে চাওগে দৰজাখন আৰু এইটো প্ৰথমতে দেখাইছো এইটো হৈছে দিৱালী হেপি দিৱালী হেতু পাহিয়ে বনাই থৈ দিছে ধুনিয়াকে নিজে বনালে আৰু নিজে লগালে আৰু এই আগতে ওপৰত এনেকে লগাইছিলো হেখিনি মই এৰবাই দিলো কাৰণ এতিয়া ইয়াত নতুন ডেকোৰেশনছ খিনি লগাব লাগিব আৰু এইটোৱে হৈছে হেপি দিৱালী পাই ইয়াতে লগাই আছে আমাৰ আগফালে পাহিৰ ডিজাইনটো ভালকে ডাবল ডাবল সেলো টেপ কৰি দিবা দৰজাখন কলকে আহে আমি দিয়া না না ধৰি আছো নহলে পৰি যাব নহলে পাপাই কেনেকৈ লগাব গপৰ হেতু পাৰিবা ঠিক আছে ৰবা ৰবা পাপা লগাব নহয় তুমি ধৰি থাকা পাহিয়ে লগা একদম লগোৱা লগোৱা মিডলত ঠিকে আছে এটা মিডলত আৰু দুটা সাইডত লাগিব দেই আগটা দিয়া বা পাহিয়ে কিছু কাম কৰি দিছে দেই মোক এটা মই নিজে বনাইছিলো এইটো পাহিয়ে নিজে বনাইছে আৰু এই ওপৰৰ এইকিটা মই কৰিলো দিয়াখিনি মই নিজে কাটিলো তুমি বহুত হেল্প কৰিলা ফাইনেল লুক ৰেডি ওপৰৰ পৰা ধুনীয়া এনেকুৱা চাকিৰ ডিজাইন তাৰপিছত পাহিৰ লেণ্টাৰ্ণ ডিজাইন তাৰপিছত চাইডত এইকেইটা দেখিলেনে যে কালাৰফুল স্কুৱেৰছ কাটিছিলোঁ
সেইকেইটা আৰু তলত আছিলে চাকি ডিজাইন আৰু মাজত আছে পাহিয়ে বনোৱা হেপী দিৱালী ডিজাইন আৰু এনেকৈ জানেনে দিনটো আজি পাৰ হৈ গুচি গ'ল কাগজ কাটি কিবা কিবি ডিজাইন বনাই লগাই থাকোঁতে মই ৰেডি কৰি গ'লোঁ যিমান পাৰোঁ আৰু পাহিয়ে সকলোখিনি লগাবলৈ মোক হেল্প কৰি দিলে আৰু এতিয়া ৰাতি 7টাই বাজিলে বহুত দেৰিয়ে হৈ গ'ল আৰু বিশেষটো একো দেখাব নোৱাৰিলোঁ বাৰু আজি আপোনালোকক কিন্তু কাইলৈ দেখুৱাম বাৰু আমাৰ ফাইনেল ঘৰৰ লুকটো আৰু ইয়াৰ পিছদিনাখন ৰাতিপুৱা জানেনে অলপমান ফুল আনিবলৈ বুলি মই দোকানলৈ গ'লোঁ আৰু ৰাতিপুৱা ইমান ধুনীয়া ফুলখিনি দেখি মোৰ একদম চকু খোল খাই গ'ল আৰু কাৰণ ঘৰত অকণমান বোলো সস্তা ফুলেৰে নসজোৱালৈকে ঘৰখন ভাল লাগি নাথাকে সেইকাৰণে অকণমান আনিবলৈ গ'লোঁ আৰু আনিলোঁ মই এয়া এটা থোপা ফুলৰ তাকে আনি সজালোঁ আৰু ঘৰৰ কমপ্লিট লুকটো মই কাইলৈ দেখাম দিৱালীৰ ভিডিঅ'ত আপোনালোকে ভিডিঅ'বোৰ চাই যাব বুলি মই আশা কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই